নমস্কাৰ, মই দিনাশ্ৰীয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। বৰষুণ দিয়ে আছে, অলপ অলপকৈ পেলাই আছে এইফালে তাই ছাতি লৈ লৈছে আৰু মই এনেকৈ আহি আছোঁ আৰু আমি যাওঁ এফালে পাৰ্টি এটা আছে তাত খাই আহোঁগৈ, কিন্তু গিফ্ট নাই অনা মানে লৰালৰিকৈ হ'ল যে সেইকাৰণে গিফ্ট পিছত দিম আৰু তাৰপিছত এতিয়া গৈ আছোঁ ৰাস্তাই বৰষুণডাল আহিলে এতিয়া হ'লেও কমিছে আৰু সেইকাৰণে আমি ওলাই আহিছিলোঁ। এই যে আমাৰ ভণ্টি ঢাকিয়ে দিছে, আমিও পামহি আৰু এতিয়া পালোহি মানে ঘৰৰ ওচৰতে আৰু ভিডিঅ'টো কণ্টিনিউ কৰি যাব। আমিও গৈ পালোঁগৈ, ভণ্টি বহি আছে আৰু এফালে ভাইটি আৰু ইফালে মই। এয়া আমাৰ বাৰ্থডে গাৰ্ল দেই। কেইবছৰ হ'ল তোমাৰ? 9 years হ'ল। কেক কাটিব সময় হৈছে, এইফালে সজাই লৈছে আৰু এইফালে আকৌ বাৰ্থডে গাৰ্ল ৰেডি হ'লে। এইফালে আইতাককো খুৱাই দিছে। আমিও বেছি সময় নকৰিলোঁ, ঘৰত পালোহি আৰু এইফালে আমাৰ বৌহঁতলৈ দিও পঠিয়াইছে। যিহেতু আমাৰ লগত ভাল আৰু ভণ্টিহঁত যাব ভাওনা চাবলৈ, সেইকাৰণে আমি সোনকালে গুচি আহিলোঁ। এইফালে দেখিছেনে মিলুৱে কি গতি কৰিলে কাপোৰত, আৰু তাৰপিছতে গ'লোঁ লিচু খাবলৈ লগৰজনীৰ ঘৰত। আমি আহিছোঁ পথাৰলৈ। এইফালে যদি দেখিছেনে তাই ৰুবলৈ আহিলেই, হাল নোবোৱাকৈ ৰুবলৈ আহিলে আৰু ময়ো আহিলোঁ। ৰুব নাজানো যদিও আহিছোঁ আৰু নহ'লে মানুহে শুই থাকিব ন, ৰুব নাজানিলে কেলৈ যাব লাগে। মই এনেই আহিছোঁ পথাৰ চাবলৈ, ৰুব কৰিব নাজানো, লাজ পাব লাগিছে। আচলতে মই লাজ নাই পোৱা, কিন্তু নেজানো আৰু আমি আহিলোঁ কৰবীহঁতৰ লাইট পথাৰলৈ আৰু ইয়াত মানে যিহেতু এইকেইদিন বৰষুণ দিলে ন, বৰষুণ দিলে কাৰণে মানুহে কঠীয়া পাৰিব লৈছে। এইফালে চেণ্ডেল চাদাৰ চেণ্ডেলবোৰ হাতত লৈ আহিছোঁ। বোকাত খোজকাঢ়িব জানো, খালি কামহে কৰিব নাজানো। বোকা পানীত খোজকাঢ়িব জনা মানুহৰ এইটো গতি হৈছে। তাইও মনে মনে ভিডিঅ' কৰি ৰাখি দিলে, কেইবাবাৰো পৰিলোঁ আৰু এয়াই আৰু আমাৰ। তাৰ অলপ পাছতে ওলালোঁ আমাৰ স্কুলৰ ছাৰজনৰ ঘৰলৈ। ছাৰজনৰ দেউতাক ঢুকালে আৰু সেইকাৰণে আমি গৈ আছোঁ, ককা ভণ্টি মই আমি গৈ আছোঁ আৰু সন্ধিয়া হ'বৰে হ'ল মানে আমি 4মান বজাত ওলাইছোঁ। আৰু ইফালে দেখিছেনে ৰ'দটো অলপ কমিছে আৰু অলপ পানীও হৈছে দেই সেইফালে। আৰু আমি গাঁৱৰ মাজে মাজে গৈ আছোঁ এতিয়া। গাঁৱৰ পৰিৱেশটো এনেও ভাল লাগে আৰু এইফালে চাওকচোন চাৰিওকাষে পথাৰ আৰু এইফালে ভণ্টি। আমিও চাই আহি আছোঁ বাহিৰৰ পৰিৱেশবোৰ আৰু পালোঁহি, বেছি সময় নাই। তাৰ লগতে দেখিলোঁ আকৌ মহ দেখিলোঁ, তাকো চালোঁ কাৰণ আজিকালি মহ দেখিবলৈ পোৱা নাযায়েই ন। আমাৰ এইখিনিতো দেখিবলৈ পোৱা নাযায়েই, বাট তাত দেখিলোঁ কাৰণে অলপ তুলি ৰাখিলোঁ। আৰু এফালেও ময়ো বহি আছোঁ। ঘৰত আকৌ বৰ মৰম লগা কুকুৰ এটা আছে, চাওকচোন কেনেকৈ পৰি আছে আৰু অকণো খেদি নাহে দেই, ওচৰলৈ আহে। আৰু আমি একেবাৰে ৰাতিহে ঘৰ পাইছোঁ, বহুত আন্ধাৰ হৈ গ'ল আমি অহালৈ। গৈছিলোঁ ছাৰহঁতৰ ঘৰলৈ আৰু আহি পালোঁহি। এতিয়া 8টা বাজিলে, মানে দেৰি হৈ গ'ল আহোঁতে। আমাৰ সম্বন্ধীয় মানুহ ঘৰতো সোমালোঁ আৰু দেৰি হৈ গ'লগৈ। তাৰপিছত আহি পেলাই ভাবিলোঁ চাহ একাপ খাই লওঁ, এইফালে লৈ লৈছোঁ আৰু সেয়াই আৰু ভিডিঅ'টো তেনেকৈ যিটি দেখাই থৈ দিছোঁ। ক'তো যোৱাই নাই যে ভালকৈ, মানে ভাল ঠাইলৈ যোৱাই নাই সেইকাৰণে। আৰু এইফালে ককাই লৈ আহিছিলে মাছৰ কণী, ভণ্টিয়ে খাম কৈ আছিলে কাৰণে লৈ আহিলে আৰু ময়ো ভাল পাওঁ খাই দেই। তাৰপাছতে অকণমান বহি ল'লোঁ। এইফালে ককা, তাৰপিছত দেউতা আৰু আমাৰ পোৱালি দা চবেই টিভি চাই আছে আৰু লগতে এফালে বৈও পাচলি কাটি আছে ভাত বনাবৰ কাৰণে।
ৰতে টোপনি ধৰি গ'ল আৰু আজি ভাত খাব হ'লে। ভাত লগত বৰ এটা বিশেষ নাই, অথনি দেখাইছিলে কি বনাইছোঁ। এইফালে হৈ আছে মাছৰ কণী আৰু ইয়াত আলু দিয়া আছে, ভাতকেৰেলা। এনেকৈ খাই ভাল লাগে। যোনে যোনে খাই পাইছে কমেণ্ট কৰিব আৰু বনাই খাব দেই, কেনেকুৱা লাগে ক'ব। আৰু এইফালে সেউজীয়া শাকেৰে জোল বনাইছে আৰু এইফালে ভাত। মোৰো ভাত ৰেডি হৈ গ'ল, ময়ো খাই লওঁ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভাবিলোঁ এইখিনিতে এণ্ড কৰোঁ। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়া বাই বাই।